নমস্কাৰ বন্ধুসকল, মই হামিদ। আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন আৰু এটা ভিডিঅ'। বন্ধুসকল, আপোনালোকক আজি ভিডিঅ'টোত দেখুৱাম আপোনালোকে যিকোনো লেংগুৱেজ ট্ৰেন্সলেট কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ইংলিছৰ পৰা বেংগলী বা আছামিজ, ইংলিছৰ পৰা হিন্দী বা হিন্দীৰ পৰা ইংলিছ, বেংগলীৰ পৰা ইংলিছ, এনেদৰে বন্ধুসকল আপোনালোকে ট্ৰেন্সলেট কৰিব পাৰিব অতি সহজতে। তাৰ কাৰণে বন্ধুসকল আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত থকা যি প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ আছে, আপোনালোকে সিম্পলি ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত গৈ আপোনালোকে সাৰ্চ কৰিব ট্ৰেইনিট, TRANIT ট্ৰেইনিট। সাৰ্চ কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ লগে লগে একেবাৰে ওপৰত থকা এপছটো বন্ধুসকল আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এইটো বন্ধুসকল আপোনালোকে সিম্পলি ইনষ্টল কৰি ল'ব। মই যিহেতুকে ইনষ্টল কৰিলোঁ, গতিকে মই সিম্পলি ওপেন কৰিছোঁ। আপোনালোকে ঠিক তেনেদৰে ইনষ্টল কৰি পেলাই সিম্পল ওপেন কৰি দিব। হয় বন্ধুসকল, মই ওপেনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ হ'ব। বন্ধুসকল চাওক, এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰো খুলিব। খোলাৰ লগে লগে আপুনি কি কৰিব, ষ্টাৰ্ট নাও চাওক লিখা আছে তলত, আপোনালোকে ষ্টাৰ্ট নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক এক্সেচিবিলিটি লিখা হৈ আছে। বন্ধুসকল আপোনালোকে সিম্পলি ইয়াতেই ক্লিক কৰি দিব। হয়, ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, এনেদৰে দেখুৱাই দিয়াৰ দৰে ওপৰত মাৰি দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, একেবাৰে তলত থকা ট্ৰেইনিট লিখা হৈ আছে, আপোনালোকে স্ক্ৰল ডাউন কৰি যাব। গৈ পেলাই একেবাৰে তলত চাব ট্ৰেইনিট লিখা হৈ আছে, আপোনালোকে সিম্পলি ইয়াত ক্লিক কৰি ইয়াত অন কৰি দিব। বন্ধুসকল চাওক, মই ওকে মাৰি দিলোঁ, অন হৈ গ'ল। অন হোৱাৰ লগে লগে বন্ধুসকল এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ক'ত ট্ৰেইনিট এপছটো আপোনালোকে ইউজ কৰিব বন্ধুসকল এইটো ইয়াত দেখুৱাই দিব। মই ইনিটিয়েলাইজিং হৈ আছে, হয় হৈ গ'ল। চাওক বন্ধুসকল কি হৈ আছে, এইটো মোৰ এনেকুৱা হৈ আছে এতিয়া বৰ্তমান। চাওক বন্ধুসকল, মই ইংলিছৰ পৰা হিন্দীলৈ ট্ৰেন্সলেট কৰিম এতিয়া। যিকোনো ৱৰ্ড আপুনি ইংলিছৰ পৰা হিন্দীত ট্ৰেন্সলেট কৰিব পাৰিব। চাওক মই অন কৰিলোঁ, যিহেতুকে ইংলিছৰ পৰা হিন্দীত এতিয়া ট্ৰেন্সলেট হ'ব। চাওক চিম্পল মই আপোনালোকক কি কৰিম, মোৰ মেছেজত থকা এটা মেছেজে আপোনালোকক দেখুৱাই দি আছোঁ। চাওক বন্ধুসকল, এইটো এটা মেছেজ মোৰ। চাওক মেছেজটো সম্পূৰ্ণ ইংলিছত আছে, মই আপোনালোকক হিন্দীত দেখুৱাই দিছোঁ। এইটো চাওক, এইটো চিম্পল আনি ওপৰত ধৰি দিব। ধৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ এটা ইণ্টাৰফেচ আহি যাব। চাওক, হয় চাওক, এইটো চাওক সম্পূৰ্ণ আছামিছত আছে। এইটো চাওক বন্ধুসকল ডাইৰেক্ট ইংলিছত হৈ যাবগৈ গোটেইটো। চাওক বন্ধুসকল, আপোনালোকে ইংলিছত দেখিবলৈ পাইছে। ঠিক তেনেদৰে আপোনালোকে এইটো চেঞ্জ কৰি ল'ব পাৰিব, ইংলিছৰ পৰা হিন্দী আনি ল'ব পাৰিব। এইটো চাওক বন্ধুসকল, হিন্দীটো ইংলিছ হৈ আছে, আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ হ'ব। এনেকুৱা হ'ব, হোৱাৰ পিছত আপুনি আকৌ বেগত আহিব। আহি পেলাই আপুনি এনেকৈ মাৰাৰ লগে লগে এইটো অলপ সময় ল'ব। সময় লোৱাৰ পিছত বন্ধুসকল ইংলিছ টু হিন্দীলৈ হেৰি হ'ব। আশা কৰোঁ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে বুজিব পাইছে। ধন্যবাদ।